हेलो गाइस वेलकम टू माय चैनल। আজি এনে এটা ভ্লগ বনাবলৈ চেষ্টা কৰোঁ, অলপ বাহিৰত এনে অলপ ওলাই যাওঁ, সেইখিনি আপোনালোকক দেখাম। তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো এতিয়া স্কুটিখন লৈ অলপ ওলাই যাওঁ, আপোনালোকক দেখাওঁ। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি থাকোঁ, আপোনালোকে চাই থাকক। সো এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এণ্ড চাওঁ ক'ত যাওঁ, বেছি দূৰ নাযাওঁ, ক'ত যাওঁ চাই থাকক আপোনালোকে। আৰু এই ৰাস্তাটো এইটো কিন্তু ৰাস্তা বহুত ভাল লাগে, এই ৰাস্তাটো চাওক আপোনালোকে, বহুত ভাল লাগে এইটো ৰাস্তা। ইয়াতে আপোনাৰ অলপ স্পীডত চলাইও ভাল লাগে। সো এতিয়া অলপ এইখিনিত ৰখি দিছোঁ, অলপ ৰখিলোঁ এনেই। আৰু আপোনাৰ এই গছ গছনি এইবিলাক চাওক, এইখিনিৰ কাৰণে ৰাস্তাটো কি ধুনীয়া লাগে একদম। আৰু এই যোনটো আপোনাক ৰাস্তাটো দেখুৱালোঁ, এই ৰাস্তাটো আপোনাৰ বহুত ভাল লাগে। ৰাস্তাটো গছেই গছ আছে, আপোনাক দেখুৱাইছোঁ। এই চাব, এই ৰাস্তাটো একদম গোটেই ৰাস্তাটো গছেই গছ। এইফালে আপোনাৰ ছাইডত এইফালে এখন নদী আছে, মৰা নদী বুলি কোৱা হয়। নদীখনত বৰ্তমান পানী বহুত বাঢ়িছে। আমাৰ একদম নতুনকৈ এইডাল লগাইছোঁ, চাওক আজি লগাইছোঁ, কেনেকুৱা লাগিছে জনাব আপোনালোকে। আগতেও এডাল আছিল, এডাল অলপ ইয়াতকৈ সৰু আছিল, লেতেৰা হৈ গৈছিল, বহুত সেইডাল ইউজ কৰিলোঁ, সেইবাবে এইডাল খুলি থলোঁ। এইডাল সেইদিনা আপোনাৰ মানাছ যে গৈছিলোঁ, মানাছত কিনি আনিছিলোঁ। এইডাল মাত্ৰ 40 টকা লৈছিল, এইডাল লগাই ল'লোঁ। অৱশ্যে এই চাবি ৰিং আৰু মোৰ এই পূৰা মিলি গৈছে। আৰু এইখন এখন ৰেষ্টুৰেণ্ট চাওক, এইখন যে আছে, এইখন ক'ভিডৰ কাৰণে পূৰা চব বন্ধ একদম। বৰ্তমানটো দোকান পোহাৰ বন্ধই চব, চাৰিওফালে পূৰা বৰ্তমান কাৰ্ফিউ চলি আছে, পূৰা বন্ধ একদম। এতিয়া যে এখন নদীৰ কথা কৈছিলোঁ, পূৰা পানী ভৰ্তি হৈছে বুলি, মৰা নদী বুলি, এইখন চাওক, জুম কৰি দেখাইছোঁ, এইখন চাওক। এতিয়া ইয়াৰ পৰা যাওঁ বলক, ঘৰে যাব হ'ল অলপ পিছত ঘৰ যাৱাৰ। সেই টাইম আৰু বাহিৰত নাথাকোঁ, আপোনালোকক এনেই অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া ঘৰ যাওঁ বলক। তো ইয়াত ম'ম' নিব আহিছোঁ, ইয়াত আপোনাৰ মাংসও পায়, ম'ম' নিব আহিছোঁ। ম'ম' বহুত দিন খোৱা নাই, ম'ম' খাব বিৰাট মন গৈছে আজি, সেইকাৰণে ম'ম' লৈ যাওঁ, ম'ম' লৈ যাই ঘৰত যাওঁ। আৰু এতিয়া ম'ম' চম' লোৱা হৈ গ'ল, ঘৰত যাওঁ বলক, ম'ম'টো থৈ দিওঁ। তো এতিয়া ঘৰ আহি পালোঁ, এই ঘৰ সোমালোঁ, ঘৰ ভিতৰত এতিয়া স্কুটিখন থৈ দিওঁ ভিতৰত বলক। স্কুটিখন এতিয়া ভিতৰত সোমাই থৈ দিলোঁ, এতিয়া বস্তুখিনি ওলাই থওঁ, যি আনিলোঁ স্কুটিখন এতিয়া ভিতৰত থৈ দিলোঁ। চ' টমটো লৈ আৰু এক পেকেট লেচো লৈ আহিছোঁ, খাব লাগে পূৰা। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।